ডেকা লৰাই মোক সুধি আছিলে দাদা পুলিচৰ ইণ্টাৰভিউ ডেট কেতিয়া হ'ব এইটো নকয় যে মোক চাকৰি দিয়ক খালি খুদে ডেট কেতিয়া কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকালৈ চাকৰি দিয়াৰ সময় গুচি গ'ল এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে আজি অসমত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট ওলাই কোনো আমাৰ ওচৰত নাহে চাকৰি কাৰণে বহুতে ক'ব খোজে যে মুখ্যমন্ত্ৰী শক্তিশালী সেই কাৰণে এইবাৰ কাম হৈছে মই তাক বিশ্বাস নকৰো ব্যক্তিয়ে সমাজৰ ভৱিষ্যত নিৰ্মাণ নকৰে সমাজে সমাজৰ ভৱিষ্যত নিৰ্মাণ কৰে যোৱা 3 বছৰত অসমত যদি উন্নয়নমূলক কাম হৈছে যোৱা 3 বছৰত আমাৰ জাতিটো যদি আগবাঢ়ি গৈছে তাৰ একমাত্ৰ কাৰণ সুরঞ্জিত জলদি যায়